everyone, good morning. অসমীয়া গৃহিণী দীপাৰ আন এটি ভ্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু ফাইনেলি আজি 8 মাহৰ মূৰত ঘৰৰ পৰা বাহিৰত ওলালোঁ। এই পৃথিৱীখন দেখা পালোঁ 8 মাহৰ মূৰত। সো যাত্ৰা আৰম্ভ হৈ গ'ল আমাৰ গুজৰাট টু বেংগলোৰ আৰু জাষ্ট অলপমান আগতে আমি নালিয়াত নাথাকোঁ বেংগলোৰত যাম আৰু এইটো আমাৰ প্ৰাচু হাই কৈ দিয়া। সো যাত্ৰা আৰম্ভ হৈ গ'ল আমাৰ আৰু অলপ আগতে মানে 1.5 ঘণ্টা আগতে আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু এতিয়া মানে ভুজৰ ওচৰা ওচৰি এখন চহৰত আছোঁ। আৰু জাৰ্ণি ষ্টাৰ্ট কৰাৰ আগতে মই এটা এই ঘৰটোৰ ভিডিঅ' বনাই থৈ দিছিলোঁ যাতে সদায় মানে মনত থাকে, ছেভ হৈ থাকে ভিডিঅ'টো, সেইবাবে মই ভিডিঅ'টো বনাই থৈ দিছিলোঁ। পুৰা ঘৰটো খালী। এই পাকঘৰটোৰ পৰাই মেক্সিমাম মই মোৰ ভ্লগ ষ্টাৰ্ট কৰিছিলোঁ। যিসকলে 2-এজনে মোৰ ভ্লগ চাই তেখেতসকলে গম পাই চাগে মই মেক্সিমাম পাকঘৰৰ পৰা ভ্লগ ষ্টাৰ্ট কৰিছিলোঁ। তাৰপিছত এইটো আছিলে আমাৰ বেডৰুম, পুৰা খালী আৰু সম্পূৰ্ণ খালী। সঁচাকৈ বহুত বেছি দুখ লাগিছিল, মোৰ বহুত বেছি বেয়া লাগিছিল। কাৰণটো হ'ল 3 বছৰতকৈ বেছি এই ঘৰটোত আছোঁ মই আৰু ইয়াতে মন্দিৰটো আছিলে এইখিনি জেগাত। চ' ভাবিলোঁ যোৱাৰ আগে আগে আপোনালোককো দেখাওঁ আৰু লগতে ভিডিঅ'টো মই ছেভ কৰি ৰাখোঁ। চ' এইটো আন এটা ৰুম আছিলে, ইয়াত টিভি আছিলে, সৰু বিচনাখন দেখিছেই এনেকৈ। আৰু এইটো আছিলে আমাৰ লিভিং ৰুম মানে ড্ৰয়িং ৰুম। চ' এইটো ৰুমো খালী হৈ থাকিলে। ইমান ধুনীয়াকৈ সজাইছিলোঁ মই ড্ৰয়িং ৰুমটো অলপ চলপ। চ' ফাইনেলি ড্ৰয়িং ৰুমটো এনেকৈ এৰি থৈ আহিব লগা হ'ল, মানে গোটেই ঘৰটোৱে এৰি থৈ আহিব লগা হ'ল। আৰু তাৰপিছত চবচে বেছি মোৰ বেয়া লাগিল, দুখ লাগিছিল বাগিচাখন এৰি থৈ আহিবৰ বাবে। কাৰণ এই বাগিচাখনত আমি সঁচাই মই বেছি কষ্ট নাই কৰা, মোৰ হাজবেণ্ডে বহুত কষ্ট কৰিছে। মই আগতেও যেতিয়া হোম টুৰৰ ভিডিঅ' দিছিলোঁ তেতিয়া কৈছিলোঁ তেখেতে বহুত কষ্ট কৰি কিনে এই বাগিচাখন বনাইছে। তেখেতে ভাল পায় আচলতে এইবিলাক কাম কৰি কিনে। চ' সেয়াই এই বাগিচাখন এৰি থৈ আহিব লগা হ'ল, এইটো চবচে বেছি মোৰ বেয়া লাগিছে। আৰু তাৰপিছত আমি আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ। সকলোকে বাই বাই কৈ থৈ আহিলোঁ। বহুত বেছি দুখ লাগিছিল, কিন্তু সঁচাই বহুত বেছি বেয়া লাগিছিল মোৰ ঘৰটো এৰি থৈ আহিব লগা কাৰণে। ঘৰটোতকৈ বেছি বাগিচাখন এৰি থৈ আহিব লগা কাৰণে মোৰ বহুত বেছি বেয়া লাগিছিল, কিন্তু উপায় নাই। আৰু গুজৰাটৰ ৰাস্তাবিলাক হাইৱে বুলি কিনে কয়, কিন্তু হাইৱেবিলাক ইমান বেছি বেয়া, বহুত বেছি বেয়া। আৰু হাইৱে বেয়া হোৱাৰ কাৰণে আমাৰ গাড়ীখনো বেয়া হৈ থাকিলে। যিটো স্পীডত মানে গাড়ী চলিব লাগিছিল সেই স্পীডত আমাৰ গাড়ী চলাই নাই। ভাবিছিলোঁ মানে বহুত কিবা কিবি প্লেন কৰি কিনে ওলাইছিলোঁ, কিন্তু প্লেনিং চব কেঞ্চেল হৈ থাকিল। কাৰণটো হ'ল ৰাস্তাৰ মানে আমাৰ প্লেন গোটেই কেঞ্চেল কৰি দিলে। ইমান বেছি বেয়া ৰাস্তা, সঁচাকৈ আমাৰ অসমৰ ৰাস্তাই মই বহুত ভাল বুলি কিনে ভাবোঁ গুজৰাটৰ ৰাস্তাতকৈ। কাৰণ গুজৰাটৰ হাইৱে ইমান বেছি বেয়া, কিন্তু আমাৰ অসমৰ হাইৱে চাগে ইমান বেছি বেয়া নহয় মই ভাবোঁ। সঁচাকৈ ইমান বেছি বেয়া নহয়, এক্সট্ৰিম লেভেলত বেয়া। আৰু সেই এক্সট্ৰিম লেভেলত বেয়া বাবে আমাৰ গাড়ীখন বেয়া হৈ থাকিল আৰু আমি বৰোদাতকৈ বেছি আগুৱাই যাব নোৱাৰিলোঁ।
ভাবিছিলোঁ যে আমি বৰোদাতকৈ আগুৱাই যাম অলপমান আৰু সেয়াই চব প্লেন কেঞ্চেল হৈ থাকিল কেৱল মাত্ৰ ৰাস্তাৰ কাৰণে আৰু এয়া বৰোদাৰ স্পেচিয়েল মানে গুজৰাটৰ স্পেচিয়েল মাটকা বিৰিয়ানী ৰাতি আমি যেতিয়া বৰোদা আহি পালোঁ তাৰপিছত আমি ধাবা এখনত গৈ কিনে এই ধৰণে খালোঁ আৰু বহুত দিনৰ 9 মাহৰ মূৰত মই আজি বাহিৰত খাই আছোঁ আৰু ইয়াৰে স্পেচিয়েল হ'ল এইটো মাটকা বিৰিয়ানী চ' মাটকা বিৰিয়ানী খালোঁ আমি ভাবিলোঁ দেখুৱাও আপোনালোককো বহুত টেষ্টি লাগে খাই কিনে যিটো মানে মাটিৰ গোন্ধ আৰু এই মাটকাটোতে আচলতে বিৰিয়ানীখিনি বনায় আৰু যিটো এটা গোন্ধ ন সঁচাই বহুত টেষ্টি লাগে আপোনালোকে যদি গুজৰাট ফুৰিব আহে তেতিয়াহ'লে মাটকা বিৰিয়ানী কিন্তু নিশ্চয় খাব বহুত টেষ্টি হয় আৰু লগতে সঁচাকৈ ইয়াৰে যিটো স্মেল হয় ন বিৰিয়ানীখিনিৰ এটা ধুনীয়া এটা গোন্ধ ওলায় চ' সেয়াই গুড মৰ্ণিং বন্ধুসকল যোৱাকালিৰ পৰা এই ভিডিঅ'টো কণ্টিনিউ চলিয়ে আছে মই এণ্ড কৰাই নাই কথাটো হ'ল ৰাতি ইমান বেছি আমাৰ ভাগৰ লাগিল বহুত বেছি ভাগৰ লাগিল জাৰ্ণি কৰি আৰু আমি গুজৰাটতে আছোঁ বৰোদাত আছোঁ বৰ্তমান আৰু ৰাতি এখন হোটেল ল'লোঁ আৰু তাৰপিছত ভাত চাত খাই আহি কিনে শুই থাকিলোঁ আৰু জাষ্ট অলপ আগতে উঠিছোঁ ৰাতি 10:30 মানত শুলোঁ চাগে আৰু 8টা বজাত চকু খুলিছে মানে একো গমেই নাপাওঁ এনেকুৱা টোপনি চ' সেয়াই ইমান বেছি ভাগৰ লাগিছিল যে শুই থাকিলোঁ পিছত আৰু মই কোনো ধৰণৰ ভিডিঅ' শ্বুট নকৰিলোঁ ভাবিলোঁ যিটো ভ্লগ মই যোৱাকালি ঘৰৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ সেই ভ্লগটো মই এণ্ড কৰোঁ আৰু পিছত বাৰু দেখুৱাম জাৰ্ণি ভ্লগ কি মানে ক'ত যাওঁ কেনেকৈ থাকোঁ ক'ত কি কৰি এইবিলাক দেখুৱাম বাৰু কিন্তু আজিৰ এই ভিডিঅ'টো মই ইমানতে এণ্ড কৰোঁ নহ'লে বহুত বেছি লম্বা হৈ যাব আৰু প্ৰাচুৱে আমাৰ এতিয়াও শুইয়ে আছে সেই হোটেলখনত আহি কিনে মানে ইমান বেছি ভাল পাইছে যে এইখন বিচনা এইখন দুখন বিচনা আছে এইখনত শুব নে এইখনত শুব ৰাতি এইবিলাক ডিচাইড কৰি থাকি ফাইনেলি সি ইয়াতে শুই থাকিল ইমান বেছি ভাল পাইছে মানে এই হোটেলখনত থাকি কিনে চ' এই ভিডিঅ'টো মই ইয়াতে এণ্ড কৰোঁ আৰু পিছত নতুন এটা ভিডিঅ'ত লগ পাম মই আপোনালোকক গতিকে বাই বাই আৰু যদি ভিডিঅ'টো চাই কিনে ভাল পাইছে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ আহিছোঁ লগ পাম আৰু পুনৰ এটা নতুন ভিডিঅ'ত বাই বাই